खुलुमबाय स्टुडिय'आव दं आं उदांस्रि मोसाहारि। बाक्सा जिल्लायाव मुलाम्फागिरिफोरनो अमा राननानै होदों। बाक्सा जिल्लानि मुसलपुराव मावफुं सोद्रोमा राकेश ब्रह्मआ मुलाम्फागिरिफोरनो अमा राननानै होदों। बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि दैदेननायाव राकेश ब्रह्मआ मुलाम्फागिरिफोरनो अमा राननानै होदों। बिटिआर सरकारा जिब जुनार फिसिनायनि गेजेरजों बिटिआरनि गासैबो खोन्दोखौ आत्मनिर्भर खालामनो अमा मिशनखौ बेखेवदों आरो बे मिशननि गेजेरजों बिटिआर सरकारा साख्रि गैजायै सुबुंफोरनो अमा ना बोरमा राननानै होदों। मख'नो गोनांदि थांनाय सानावबो मावफुं सोद्रोमा राकेश ब्रह्मआ मुसलपुराव बोरमा राननानै होदोंमोन आरो दिनैबो बिथाङा गासै मुलाम्फागिरिफोरनो अमा राननानै होदों। बिटिआर सरकाৰৰ যে বড়োলেণ্ড পিক মিশন ইয়াৰ দ্বাৰা আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যে এই বছৰত যি 20,000 মহিলাক যে গাহৰি পিগলেট দিয়াৰ যে কাৰ্যসূচী এই কাৰ্যসূচী আজি মুছলপুৰত চলিছে আৰু বিভিন্ন দিনত বিভিন্ন ঠাইত অলৰেডি ডিষ্ট্ৰিবিউশ্যন কাৰ্যসূচীবিলাক চলি আছে। ইয়াৰ এটা নতুন এটা পৰিৱেশ আমি আজি মুছলপুৰ এই অঞ্চলত দেখিবলৈ পাইছোঁ। মানুহে এতিয়া গাহৰিক লৈ পেলাই খুব এটা জীৱন জীয়াই থকাৰ যি ৰাস্তা আৰ্থিক স্বাৱলম্বী কৰাৰ এইটো হাতত তুলি লৈছে আৰু এইটো এটা সমগ্ৰ আমাৰ বিটিআৰতে এতিয়া এটা ভূমিকম্পৰ এটা ৰূপ লোৱাৰ নিচিনা আমাৰ অনুভৱ হৈছে। সঁচাকৈ আমি ইয়াৰ পৰাই মুছলপুৰবাসী বা তথা মুছলপুৰৰ MCLA হৈ মই সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিতো বেনিফিচিয়াৰী ক'লেতো 1,000ৰো ওপৰ হ'ব আৰু ইয়াত দুটা মানে ধৰণৰ আছে। এটা হ'ল চেল্ফ হেল্প গ্ৰুপ আছে, এটা ইণ্ডিভিজুৱেল IBC আছে। এই ধৰণৰে যি ব্যক্তিসকলে অলৰেডি গাহৰি পালন কৰি আছে তেখেতসকলক আমি ডাইৰেক্ট ইণ্ডিভিজুৱেল আমি বেনিফিট দিবলৈ গৈ আছোঁ আৰু নতুন কৰি যি চেল্ফ হেল্প গ্ৰুপ আছে তেখেতসকলৰ যিহেতু ট্ৰেইনিংটো আগতীয়াকৈ লোৱাটো সব 10জনীয়া গ্ৰুপৰ ভিতৰত সব মানুহৰে ট্ৰেইনিং নাই, গতিকে আমি অলপ কম কৰি ডিষ্ট্ৰিবিউশ্যনটো কৰিছোঁ। এটা কথা ক'ম যে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই যি সময়ত চৰকাৰত বহিছিল তেতিয়াৰ পৰাই তেখেতে কৈ আছিল যে আমাৰ যি বাইদেউসকল আছে এই বাইদেউসকলক এটাই ৰাস্তা আছে যে আমাৰ এই বিটিআৰ অঞ্চলত যি থলুৱা যি আমাৰ যি মানে কমফৰ্ট পজিশ্যনত আমি প্ৰডাকশ্যন কৰিব পাৰোঁ সেইবিলাক বস্তুৰ ওপৰত তেখেতে চকু দিছিলে আৰু দেখা পাইছিল যে আমাৰ লাইভলিহুড ছাগলী পালন, মুৰ্গী পালন আৰু বিশেষ কৰি গাহৰি পালনটো এইটো বহুত ইজি হৈ আছে। সেইকাৰণে তেখেতে ইয়াৰ ওপৰত বহুত গুৰুত্ব দি পেলাই কামটো কৰি আছে আৰু অনাগত সময়ত সেইটো যে এদিন এনেকুৱা এটা উত্থান এনেকুৱা এটা পৰিৱেশ আনিব আমি অন্য দেশৰ লগত যেনেকুৱা ডেনমাৰ্কক আজি ৱৰ্ল্ডৰ ভিতৰত শ্ৰেষ্ঠ গাহৰি প্ৰডাকশ্যন হয় তাত দেখা পাইছোঁ আমি তাত মানুহে এডুকেশ্যনটো লগতে পেৰেলেলি একদম সৰু বয়সৰ পৰাই মানে 12-13 ইয়াৰ্ছৰ পৰাই তেখেতসকলে গাহৰিটো এটা এটাচ কৰি পেলাই তেখেতসকলে জীৱনটো চলায় আৰু পৃথিৱীতে ডাঙৰ এটা আৰ্থিক এটা স্বাৱলম্বী তেখেতসকল ব্যক্ত হয় আৰু